বন্ধুসকল আজি ভিডিঅ'টো অলপ বেলেগ হ'ব মই এই কাৰণে বেলেগ হ'ব বুলি কৈছো সব মই সিনেমা চাই ভাল পাওঁ সিনেমা প্ৰেমিক মই ৰিভিউ দিও ভাল পাওঁ কাৰণ মই সেই বস্তুটোত মই মোৰ সুখটো বিচাৰি পাওঁ ঠিক আছে তো বলিউড হওক হলিউড হওক অসমীয়া হওক মই সকলো সিনেমাৰ ৰিভিউ দি আহিছো বহুত দিনৰ পৰা ঠিক আছে তো মানে মই ইমানবোৰ সিনেমাৰ ৰিভিউ দিছো দেন মই অসমীয়া ইণ্ডাষ্ট্ৰি ফালৰ সিনেমা যেতিয়াই মই ৰিভিউ দিওঁ তেতিয়া মই বিপদত পৰা নিচিনা হয় আসলতে লাষ্ট যে অগ্নিবাণৰ সিনেমা ৰিলিজ দিছিলে তেতিয়া মই চাইছিলো তেতিয়াও মোক মানে কপিৰাইট ষ্ট্ৰাইক মাৰিছে মেকাৰ্ছে ঠিক আছে তো মই তেতিয়াও ভাবিছো যে কিয় আসলতে মইতো ইউটিউবৰ যিটো ৰুল ৰেগুলেশ্যন সেইটো ৰুল ৰেগুলেশ্যনত থাকিয়ে মইতো ভিডিঅ'বোৰ আপলোড কৰিছো ফেয়াৰ মানে ক্লিপ ইউজ কৰিছো তাৰ পাছতো মানে ষ্ট্ৰাইক মাৰিছে ঠিক আছে তথাপিও মই সেইটো বস্তু মানে চেলেঞ্জ কৰিছো তাৰ পিছত আকৌ ৰিসেন্টলি যে ককা দেউতা নাতি আৰু হাতীটো সিনেমাখন ৰিলিজ হ'ল মই চাই আহিলো তাৰ পাছত মই ৰাতিপুৱা আজি মই ভিডিঅ'টো আপলোড কৰিলো বহুতে চাইছে 75-80 মান ভিউজ আহি গৈছিলে মোৰ সেইটো তাৰ পাছতে আপোনাৰ চোৱাৰ পাছত কি হ'ল আসলতে সেই ভিডিঅ'টোত মানে কপিৰাইট ষ্ট্ৰাইক মাৰি দিছে মই এটা কথা বুজি নাপাওঁ আজিৰ তাৰিখত অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰীত যদি ভাল হৈছে বুলি কৈছো বেয়া হৈছে বুলি কৈছো হয় নাই যদি বেয়াটোক মানে আপোনালোকে আঁকোৱালি ল'ব নোৱাৰে আপোনালোকে বেয়া কাম কৰিলেও যদি ভাল বুলিয়ে ক'ব লাগে দেন অসমীয়া ইণ্ডাষ্ট্ৰী তললৈ যাবলৈ বেছি দিন নাই যিটো জুবিনদাৰ উঠাই থৈ গৈছিলে ঠিক আছে আপনি সুপাছপিখন চক ভাল লাগিছে সিনেমাখন ভাল হৈছে সিনেমাখন ইউনিক বনাইছে মডাৰ্নিটিত আছে সিনেমাখনত ঠিক আছে সামাজিক মাধ্যমত বহুত চৰ্চাও লাভ কৰিছিলে আৰু গাঁৱলীয়া গাঁৱৰ পৰিৱেশৰ মাজৰে বহুত বেলেগ সিনেমাখন বনাইছে য'ত মানুহৰ দৰ্শকক মানে আপোনাৰ হৃদয়স্পৰ্শী কিছুমান চিনো আছে আৰু আমি মানে সেইখন চাই কানেক্ট হৈছো ঠিক আছে কিন্তু এইখন সিনেমা যি ককা দেউতা নাতি আৰু হাতীটো আহিলে সেইখন সিনেমা মই কিয় বেয়া হৈছে বা কোনটো পাৰ্ট বেয়া পাইছো বা কিয় বেয়া হৈছে গোটেইখিনি কথা মই সেইটো ৰিভিউত কৈছিলো কিন্তু এণ্টায়াৰ ভিডিঅ'তে কপিৰাইট ষ্ট্ৰাইক মাৰি দিছে ঠিক আছে আৰু সঁচা কথা ক'বলৈ এইখন সিনেমা বহুত বেছি ভাল হোৱা নাই যিমান মানে এইখন দিখাৱা কৰি আছে ভাল হোৱাৰ সিমানটা ভাল হোৱা নাই তো মই যেতিয়া অনেষ্ট মোৰ অপিনিয়ন ৰাখিলো মোৰ অনেষ্ট ৰিভিউ দিলো সেই বস্তুটো হজম কিয় নহ'ল যাৰ কাৰণে কপিৰাইট ষ্ট্ৰাইক মাৰিছে আৰে মই কিমান ডাঙৰ ক্ৰিয়েটৰনো সৰু ক্ৰিয়েটৰ এটা মোৰ যদি সঁচা কথাটোক লৈ ভয় কৰিছে তেনেহ'লে আপোনালোকে নিজৰ ভুলবোৰ দেখিব ক'ত এজ এ অডিয়েন্স হিচাপে আমিতো সিনেমাখন আপোনালোকে বনাই আমিতো ফ্ৰীকে নাচাওঁ অহা যোৱা খৰচ টিকেট কৰি চাওঁগে দেন সেইটো পইচা আমি ক'ত পাওঁ সিনেমা কিয় বনাই দৰ্শকক চাবলৈ কাৰণে সিনেমা বনাই যদি দৰ্শকে মতামতটো দিব নোৱাৰে ভাল বেয়াটো দেন আপোনালোকে কিয় বনাই সিনেমা তেনেহ'লে মেকাৰ্ছৰ মাজতে বনাই পেলাই চাই থৈ দিব লাগে নহয় জানো কথাটো তো মোৰ আজি বেয়া এটা কাৰণে লাগিছে যে মই কালি দিনটো 6 ঘণ্টা মই থিয়েটাৰত বহি পেলাই মই দুখন সিনেমা চাইছো এখন আলফা এখন ককা দেউতা নাতি আৰু হাতীটো তো মই ফাইনেলি সেইখন প্ৰথম অসমীয়া সিনেমাখনৰ ৰিভিউটো মই দিলো তাৰ পাছতো মোৰ লগত এনেকুৱা এটা হৈছে তো এনেকৈ হ'লেতো অসমীয়া সিনেমাৰ ওপৰত ৰিভিউ বনাবলৈ মন নাযাব আপোনালোকে কওক যিখন সিনেমা ভাল হোৱা নাই দেন ভাল হোৱা নাই কিয় ভাল হোৱা নাই মই সেইটো কাৰণো দৰ্শাইছো তাৰ পাছত এনেকুৱা কিয় কৰিব লাগে এনেকৈ হ'লে অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰী কিমান ওপৰলৈ যাব বা কেনেকৈ ফেট থাকিব অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা সিনেমাখনৰ ষ্টৰি ৰাইটিং একদম প'ৰ নেৰেশ্যন একদম উইক ঠিক আছে সিনেমাখনৰ কোনো কণ্টেণ্টৰ কনভিকশ্যন নাই য'ত নেকি আমি ইম'চনেল চেণ্টিমেণ্ট এটা ফিল কৰিব পাৰোঁ হা এক্টিং বহুত বেছি ঘাটিয়া হৈছে য'ত নেকি আপোনালোকে দেখিলে মানে ভাবিব যে কি নাটক চাই আছো তাই ঠিক আছে তো মই কিছুমান কথা উল্লেখো কৰিছোঁ যে কিয় বেয়া হৈছে কিয় নাই আগৰ ভিডিঅ'টোত কিন্তু ষ্ট্ৰাইক মাৰি দিলে এতিয়া মোৰ দুটা ষ্ট্ৰাইক হৈ গ'ল আৰু এটা ষ্ট্ৰাইক মাৰিলে হয়তো মোৰ মানে চেনেলো উৰি যাবলৈ আছে তো এইখিনি কাম কৰাৰ কাৰণে আচলতে বেয়া লাগিছে একো নাই আপোনালোকে ষ্ট্ৰাইক মাৰি মোৰ উৰালেও মই নেক্সট আকৌ এটা ইউটিউব চেনেল বনাই ল'ম খালি মোৰ কথাটো হ'ল কি কিয় মানে সঁচা কথাটো একচেপ্ট কিয় নকৰে যদি ভাল হৈছে এপ্ৰিচিয়েট কৰিম যদি বেয়া হৈছে সমালোচনাৰ পাত্ৰ হ'ব কাৰণ এটা কাৰণে হ'ব কাৰণ অসমীয়া চিনেমা ৰাইজে ওপৰ উঠাটো চবেই বিচাৰে আৰু যদি মালায়ালাম ইণ্ডাষ্ট্ৰী বা আপোনালোকে যিবোৰ সৰু সৰু ইণ্ডাষ্ট্ৰীৰ মানে কানাডা ইণ্ডাষ্ট্ৰী ভাবক তাতো 2 কোটি 3 কোটি চিনেমা আহে যেনেকি বহুত বেছি ব্লকবাষ্টাৰ কৰি পেলাই আপোনাৰ 100 crore প্লাছ কৰিছে 50 crore প্লাছ কৰিছে তো আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাতো তেনেকুৱা চিনেমা আহিছে ন বিদুৰ ভাই চাওক আপোনাৰ ৰঘুপতি চাওক এতিয়া ৰিচেণ্টলি আপোনাৰ চুপাছপি চাওক ভাল চিনেমা আহি গৈছে যিখিনি সকলোৱে ভাল পায় অসমৰ ৰাইজৰ মৰম যদি আপোনালোকে আদৰিব লগা হয় দেন অসমক ভাল চিনেমা ডেলিভাৰ কৰক আপোনালোকে চিনেমা এখন বনালে বুলি সেইখন যে ভালেই হ'ব ভালেই পাব দৰ্শকে কি ৰায় আছে আজি তাৰিখত দৰ্শকে কেনেকুৱা ধৰণৰ চিনেমা ভাল পায় আপোনালোকে জানো জানে মই এজ এ চিনেমা প্ৰেমিক লভাৰ হিচাপে মই ৰিভিউ দিছোঁ মই অসমীয়া ইণ্ডাষ্ট্ৰীটো বহুত ওপৰত যোৱাটো বিচাৰোঁ ঠিক আছে যেনেকৈ আমিষে একদম টাক্কাৰ দি পেলাই বলিউড হিলাই দিছিলে তেনেকুৱা ধৰণৰ যদি কণ্টেণ্ট আৰু 10টামান আহি যায় একদম আমাৰ ইণ্ডিয়ান চিনেমাত অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰীটো পুৰা জিলিকি যাব তো মই তেনেকুৱা এটা লেভেললৈ যোৱাটো বিচাৰোঁ তো আপোনালোকে বনাইছেতো ভাল কথা বনাওক যদি ভুল হৈছে কিবা এটা আমি বেয়া দেখিছোঁ যেন আমি ৰিভিউ যোগেদি কৈছোঁ তেনে আপোনালোকে বেয়া এটা ষ্ট্ৰাইক মাৰিবলৈ কি কথা হ'ল বাছ কথা ইমানে আছিলে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছিলে কমেণ্ট কৰি এইটো জনাই দিব পাৰে আপোনালোকে চাওঁতে মই কিবা বেয়া কথা বা বহুত বেয়াকৈ কিবা কৈছিলোঁ নেকি চিনেমাখনক লৈ পেলাই তো নেক্সট আৰু অসমীয়া ইণ্ডাষ্ট্ৰীৰ চিনেমা আহিলে বহুত সাৱধান হ'ব লাগিব কাৰণ লাভ নাই আৰু ইমান এনেকৈ আৰু ৰিভিউ দি পেলাই কি লাভ হ'ব কওকচোন অ'কে বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত